নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আলোচনা কৰিম 2023 চনৰ ৰেচন কাৰ্ডৰ লিষ্টত আপোনাৰ বা আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই, বা আপোনাৰ পৰিয়ালৰ কিমানজন সদস্যৰ নাম আছে আৰু আপুনি সুলভ মূল্যৰ দোকানৰ পৰা কিমানজন সদস্য ৰেচন পাই আছে, এই লিষ্টটো চেক কৰিবলৈ বা ডাউনলোড কৰিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। বন্ধুসকল, আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। সো মই গুগল ক্ৰম ব্ৰাউজাৰ ওপেন কৰিম। ওপেন কৰাৰ পিছত বন্ধুসকল ইয়াত সাৰ্চ কৰিব RCMS, এইটো লিখি সাৰ্চ কৰিব বন্ধুসকল। তাৰপিছত প্ৰথমতে যেটো লিংক আহিব rcms.assam.gov.in, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব, আপোনালোকে অলপ সময় ৱেইট কৰিব। এইটো আপোনাৰ ইণ্টাৰনেট স্পীডৰ ওপৰত ডিপেণ্ড কৰিব। সো লোডিং হৈ আছে। অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত আপুনি চাওক, ইয়াত ওপৰত লিখা আছে 3 ডট, এই ওপৰত এটা 3 ডট অপশ্যন আছে। এই 3 ডট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত আহিব। তলত চাব এটা অপশ্যন আছে ডেস্কটপ সাইট, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল আকৌ অলপ সময় লোডিং হ'ব। অলপ সময় লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাৰপিছত ইয়াত চাওক, মই জুম কৰি দেখাই আছোঁ। প্ৰথমে এটা অপশ্যন আছে ৰেচন কাৰ্ড, এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ তলত লিখা আহিব ৰেচন কাৰ্ড ডিটেইলছ, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। ঠিক আছে বন্ধুসকল, এই অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ আপোনাৰ সন্মুখত এটা পেজ খোল খাব। ইয়াত আপুনি তলত যেটো লিখা থাকিব, যেনেকুৱা হাতৰ আখৰ লিখা থাকিব, সেই আখৰটো বহাই দিব। সো ইয়াত কেপিটেল X, কেপিটেল Y, কেপিটেল K, কেপিটেল Y C P, এইটো লিখি তলত চাওক ভেৰিফাই এটা অপশ্যন আছে। এই ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব। সো আপুনি ইয়াত ষ্টেটটো সিলেক্ট থাকিব। তাৰপিছত আপুনি ইয়াত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনাৰ। সো মই ডিষ্ট্ৰিক্ট সিলেক্ট কৰি আছোঁ। মই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত বন্ধুসকল ইয়াত DFSO যেটো আপোনাৰ সিলেক্ট কৰিব। সো মোৰ বৰপেটা হয়, মই বৰপেটা দিছোঁ। তাৰপিছত আপোনাৰ TFSO, এইটো আপোনালোকে সিলেক্ট কৰিব, আপোনালোকৰ যেটো হয়। তাৰপিছত বন্ধুসকল FPS, এইটো আপোনালোকে সিলেক্ট কৰিব আপোনাৰ ডিলাৰজনৰ নাম। সো মই ইয়াৰ পৰা ওলাই আছোঁ। আপুনি যদি লেপটপ বা কম্পিউটাৰ ডেস্কটপত চাই তেনেহ'লে আপুনি ডাইৰেক্ট নাম সাৰ্চ কৰি আনিব পাৰে। সো বন্ধুসকল এইটো পাইছোঁ মই। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল ৰাইট কৰিব, স্লাইড ৰাইট। তাৰপিছত ইয়াত আপুনি স্কিম লেখা আছে, ইয়াত আপুনি স্কিমত অল দি দিব। স্কিমত সিলেক্ট কৰাৰ পিছত আকৌ আপুনি ইয়াত স্কিমৰ এই ৰাইট সাইডৰ এৰোত সিলেক্ট কৰিব। তাৰপিছত তলত ষ্টাটাছ অপশ্যন আছে, এই অপশ্যনত আহিব। এই অপশ্যনত আহি আপুনি আকৌ ইয়াতো অল সিলেক্ট কৰি দিব। অল সিলেক্ট কৰাৰ পিছত আপুনি ষ্টাটাছৰ এৰোত ক্লিক কৰিব। তাৰপিছত অলপ সময় লোডিং হ'ব। তাৰপিছত বন্ধুসকল ইয়াত চাওক সৰ্টিং এটা অপশ্যন আছে, এইটো আপুনি সিলেক্ট কৰিব। তাৰপিছত আপুনি ইয়াত ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, এইটো আপোনালোকে ওপৰৰ অপশ্যনটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত বন্ধুসকল তলত আহিব। তলত আহি আকৌ চাব RC ষ্টেটাছ, ইয়াত আপুনি অল কৰি দিব। অল কৰাৰ পিছত আপুনি আকৌ ইয়াত ৰাইট সাইডত চাব লিখা আছে ৰিপৰ্ট নেম। তাৰপিছত আপুনি এই ৰিপৰ্ট নেমত FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ, এই অপশ্যনত ক্লিক কৰিব। সো বন্ধুসকল ক্লিক কৰাৰ পিছত চাওক ইয়াত লিখা আছে ভিউ ৰিপৰ্ট, ৰাইট সাইড ওপৰত লিখা আছে ভিউ ৰিপৰ্ট, এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ পুৰা ডিলাৰজনৰ পুৰা ডিটেইলছ খোল খাই যাব। তাৰপিছত বন্ধুসকল আপুনি ইয়াত আপুনি সাৰ্চ কৰি চাব পাৰে যে আপোনাৰ নাম আছে নে নাই, বা আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো আপুনি ইয়াত সাৰ্চ কৰি মাৰি চাব। সো মইতো আপোনালোকক দেখাই দি আছোঁ। সো বন্ধুসকল চাওক ইয়াত মোৰটো আহি গৈছে, মোৰ পুৰা পৰিয়ালৰ ফেমিলিটো আহিছে, চাওক ইয়াত চাব পাৰে। সো মই এইটো মোৰ প্ৰাইভেট হয়, সো মই এইটো ব্লাৰ কৰি দি আছোঁ। সো তাৰপিছত বন্ধুসকল আপোনালোকে যদি বিচাৰে এই লিষ্টটো আপোনালোকে ডাউনলোড কৰিব পাৰে PDF বা এক্সেল। সো ইয়াত চাওক, ইয়াত এইটো এটা অপশ্যন আছে, এইটো মেমৰি কাৰ্ডৰ নিচিনা। এইটো আপুনি এৰোত ক্লিক কৰিব। এৰোত ক্লিক কৰাৰ পিছত চাওক ইয়াত বহুত কেইটা অপশ্যন খোল খাব, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট। সো মই ইয়াত PDF ডাউনলোড কৰিম। সো ইয়াত চাওক এটা অপশ্যন আছে PDF, এই PDF অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই ৰিপৰ্টটো আপোনাৰ
মেমৰি কাৰ্ডত ডাউনলোড হৈ যাব। চ' আপুনি ইয়াৰ পৰা চাব পাৰে। চ' চাওক, মই অলপ দেখাই দি আছোঁ আপোনালোকক। চ' এইটো প্ৰিভিউ হৈ আছে, অলপ লোডিং হ'ব। চ' বন্ধুসকল এইটো ডাউনলোড হৈ ইয়াত আহি গৈছে, আপোনালোকে চাব পাৰে। তাৰপিছত আপুনি ইয়াৰ পৰা এই ইয়াৰত ক্লিক কৰি আপুনি ইয়াত যিকোনো মানুহক বা শ্বেয়াৰ কৰিব পাৰে। চাওক ইয়াত হোৱাটছআপ আছে, জিমেইল আছে, ব্লুটুথ আছে, আপুনি ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰে। চ' বন্ধুসকল আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'টো আপুনি পাই যায়। চ' থেংকছ ফৰ ৱাচিং জয় আই অসম।